নমস্কাৰ, মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ পূজা কুকিং বুলি। মই নতুন ৰেচিপি দি যাম বুলি ভাবিছোঁ আপোনালোকক। কিবা যদি মোৰ ভুল হয় সেইখিনি আপোনালোকে শুধৰাই দিব। প্ৰথমতে মোৰ কিছুমান ভুলো হ'ব পাৰে, মই ইউটিউবৰ বিষয়ে তেনেকৈ ভালকৈ নাজানো, তথাপি খুব ইচ্ছাৰে খুলিছোঁ, আপোনালোকে আঁকোৱালি ল'ব বুলি। কিবা ভুল হ'লে ক্ষমা কৰি দিব। আজি নতুনকৈ মই মাছৰ বইল আৰু মাছৰ ফ্ৰাই বনাইছোঁ, তাকে আপোনালোকৰ আগলৈ আগবঢ়াবলৈ লৈছোঁ। এয়া চাওক, এইকেইটা মাছ মই পাতত দিম আৰু এইকেইটা মই ফ্ৰাই কৰিম বুলি ভাবিছোঁ। প্ৰথমতে মই পানী বইল কৰি লৈছোঁ, তলত ওপৰত প্লেট এখন দি লৈছোঁ। তাৰপৰা মাছকেইটা মই এনেকৈ নিমখ হালধি ঘঁহি লৈ মাছ কলপাতখনত এনেকৈ দিছোঁ। দি পেলাই মই ধুনীয়াকৈ মেৰিয়াই দিম। মই কাঁহী এখন লৈ এনেকৈ ঢাক মাৰি দিম। ঢাক মাৰি দিয়াৰ পিছত ইয়াত মই 15-20 মিনিটমান ৰাখিম। তাৰপাছত মই চাম বইলটো হৈছেনে নাই। এই আমাৰ মাছৰ পাতত দিয়া মাছ ৰেডি। এতিয়া খুলি চাম ভিতৰত কিবা হৈছে, চাওঁচোন। মই উলিয়াই ল'লোঁ। এতিয়া মই মাছখিনি পিটিকা কৰি লওঁ। ইয়াত দিম মই নেমু, অকণমান কেঁচা মিঠাতেল, পিঁয়াজ, জলকীয়া লৈছোঁ 2টা। নিজৰ ইচ্ছামতে ল'ব পাৰে জলকীয়াটো, যোনে যেনেকৈ জ্বলাটো খায়। তাৰপৰা মই ইয়াত মিঠাতেল দিম। ইয়াত মই মিঠাতেল অকণমান দিছোঁ। নেমু অকণ চেপি দিওঁ, খাবলৈ ধুনীয়া হ'ব, অকণমান টেঙা টেঙা হেৰিটো আহিলে। এতিয়া মই গোটেইখিনি মিলাই পেলাই মই এতিয়া হাতেৰে পিটিকা কৰি পেলাম, কাৰণ হাতেৰে পিটিকা কৰিলে খাই বেছি ভাল লাগে। জলকীয়াটো মই ফালি দিওঁ। হৈ গ'ল, নিমখ দি দিছোঁ নিজৰ সোৱাদ অনুসৰি।
কৰিলোঁ, এয়া ৰৌ মাছ ফ্ৰাই কৰিছোঁ, এয়া মাছৰ পিটিকা, ভাত। আজি দুপৰীয়া সাজত এনেকৈয়ে খাম বুলি ভাবিছোঁ।